So hey guys, welcome to my channel Akash Vlogs. আৰু guys মানে কি খবৰটো আপোনালোকৰ ভালে চাগে আৰু guys মানে মোৰ খবৰটো বহুত বেয়া হৈ আছে। বহুত দিন ভিডিও দিব পৰা নাই, মোটামুটি কিমান দিন 2 মাহ 3 মাহ মান ভিডিও দিবাই পৰা নাই। মানে কি মোৰ অলপ প্ৰবলেম হৈছিল, গা চা বেয়া হৈ আছিল আৰু ঘৰতো অলপ প্ৰবলেম চলি আছিল। বা এতিয়া স্কুলৰ টাইমটো অলপ আগুৱাই দিয়া হৈছে। আগতে আছিল যদি 9টা বজাত ক্লাছ আৰু এতিয়া দিছে ক্লাছটো সেই কি বুলি কয় 7:30 বজাতে দিছে ক্লাছটো। সেইকাৰণে আৰু টাইমটো মিলি নাহে, ৰাতি আৰু আহি কিনে ভাটিবিলাহে যাব লাগে, কাম থাকে কিবা থাকে। সেইকাৰণে আৰু মোবাইলটো অলপ বেয়া হৈ আছিল বাৰু। যি কি নহওক আজিলৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা Q&A মানে কুৱেশ্যন এণ্ড এনচাৰ। আপোনালোকে বহুত দিন আগতে মানে কুৱেশ্যনটো সুধি থৈ দিছিল, মোটামুটি 2 মাহ আগতে কুৱেশ্যনটো সোধা আছিল। মই এনচাৰটো দিম বুলি কিনে ভিডিঅ' বনাম বুলি কিনে বনাব পৰা নাছিলোঁ। ফাইনেলি আজি গাইজ সেই ভিডিঅ'টো আনিম বুলি ভাবিছোঁ মানে কি আনিমে গাইজ। এতিয়া বনাই আছোঁ, আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। আৰু বহুত দিন ভিডিঅ'টো দিয়া নাছিলোঁ যিহেতুকে চেনেলটো পূৰা একদমেই কিবা কিবি খেচৰা মেচৰা হৈ গৈছে, খিচিৰি মিচিৰি হৈ গৈছে গাইজ। একো নাই, আপোনালোকে চাই থাকিব, মৰম দি থাকিব। আৰু যদি চেনেলটো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো মানে ভিডিঅ'টোৰ কথা কৈছোঁ, ভিডিঅ'বিলাক যদি ভাল লাগে প্লিজ চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। আৰু গাইজ এতিয়া মই লৈ আহিছোঁ আপোনালোকৰ কুৱেশ্যনবিলাক, বা আপোনালোকে কোনে সুধিছিল তেওঁলোকৰ নামবিলাক কৈছোঁ নে নাই, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আনি আছোঁ চাওক গাইজ। আহি গ'ল প্ৰথম কুৱেশ্যন, আৰু প্ৰথম কুৱেশ্যনটো সুধিছে কংকন দাস 134 বুলি আছে হা। এই তিনিটা দিছে, দাদা তোমাৰ ঘৰ ক'ত? নমস্কাৰ, মোৰ ঘৰ বাক্সা জিলাৰ অন্তৰ্গত টাঙাবাৰী গাঁৱত হয়। আৰু গাইজ নেক্সট কুৱেশ্যনটো আছে, দাদা তুমি কোন ক্লাছত পঢ়ি আছা? এই কুৱেশ্যনটো সুধিছে নিশা 3 মানে নিশা 3 বুলি আছে। তাৰে নেক্সট তাই সুধিছে, দাদা তুমি কোন ক্লাছত পঢ়ি আছা? নমস্কাৰ, মই 2nd ইয়াৰত পঢ়ি আছোঁ বৰ্তমান, অহাবাৰ HS ফাইনেল দিম। আৰু গাইজ 3 নম্বৰ কুৱেশ্যনটো সুধিছে অংকুৰ নাথ 321 বুলি আছে। আৰু ভাইয়ে সুধিছে, ভাই তুমি বেয়া বস্তু কি খোৱা? চাওক গাইজ, মানে কি বেয়া বস্তু বুলি ক'লে বেয়া বস্তু মই তেনেকুৱা একো নাখাওঁ বৰ্তমানলৈকে, আৰু পিছলৈকেও নোখোৱাকৈ থাকিবৰ কাৰণে চেষ্টা কৰিম। অলপ মানে কি চেষ্টা কৰিমেই বহুতে, তথাপিতো নাখাওঁ দিয়ক গাইজ। এইবিলাক বেয়া বস্তু খোৱাটো ভাল নহয়, স্বাস্থ্যৰ কাৰণে বহুত হানিকাৰক বেয়া বস্তু পাৰে যদি আপোনালোকে নাখোৱাকৈ থাকিব। আৰু 4 নম্বৰ কুৱেশ্যনটো কি সুধিছে চাওক। 4 নম্বৰ কুৱেশ্যনটো সুধিছে জগদীশ নামৰ ল'ৰা এজনে, আকাশ তোমাৰ JF-ৰ নাম কি? মোৰ JF-ৰ নাম কি বা আছিল, মই নিজৰে মনত নাই, পাহৰি গৈছোঁ। কি বা আছিল, যেতিয়া মনত পৰে তেতিয়া কৈ দিম। আপোনালোকে কমেণ্টটো কৰি দিব, কমেণ্ট কৰি কিনে সুধিব, আৰু মোৰ যদি মনত পৰে ৰিপ্লাইটো দি দিম। নম্বৰ কুৱেশ্যনটো সুধিছে ৰঞ্জিত SG বুলি আছে, ৰঞ্জিত SG। আৰু ভাইটিজনে সুধিছে, ভাইটি মানে মোতকৈ ডাঙৰ না সৰু বা নাজানো, দাদা হওক বা ভাইটি হওক। আৰু তেখেতে সুধিছে, দাদা তুমি কি খাই ভাল পোৱা? আচ্ছা, মই খাই ভাল পাওঁ শাক পাচলি খাই ভাল পাওঁ, বেলেগ মাছ মাংস এইবিলাক বেছি সেই গুৰুত্ব নাই, আৰু শাক পাচলিয়ে খাই ভাল পাওঁ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে নিতুল দাস 149 না কিবা, নিতুল দাস 149 বুলি আছে। আৰু তেখেতে সুধিছে, ভাইটি তোমাৰ ভোট উঠিছে নে নাই? বৰ্তমানলৈকে মোৰ ভোট উঠা নাই, অহাবাৰলৈকে উঠিব চাগে। 7 নম্বৰ কুৱেশ্যনটো সুধিছে শিৱ ভ্লগছ নামৰ ল'ৰা এজনে, দাদা তোমাৰ JF আছেনে? কি কওঁ এতিয়া, আছে নে নাই? আছে দিয়ক গাইজ। নম্বৰ কুৱেশ্যনটো সুধিছে ধ্ৰুৱ নামৰ ল'ৰা এজনে, ভাই তোমাৰ ঘৰত কোন আছে? মোৰ ঘৰত মা, মই আৰু মাহীহঁতৰ বাবু এজন থাকে। 9 নম্বৰ কুৱেশ্যনটো সুধিছে হৃদয় নামৰ ল'ৰা এজনে, বছ বুলি কৈছে, বছ বুলি ক'ব নালাগে দিয়ক, সৰু ল'ৰা। তাৰে নেক্সট আৰু সি সুধিছে, ভাই চাইকেল ৰাইড এটা লাগে। আচ্ছা ঠিক আছে, চাইকেল ৰাইড কৰিম বাৰু, এতিয়া নকৰোঁ, এতিয়া যিহেতুকে গৰমৰ দিন পৰিছে, গৰমত আৰু বেছি নোৱাৰি এইবিলাক। চাইকেল ৰাইড এটা কৰিম, আপাৰ আছাম ছাইডত দেখিনে কৰিম। এইবাৰ নহয়, মই HS-টো দি লওঁ, দিয়াৰ নেক্সট যেতিয়া ঠাণ্ডা পৰিব 2024 এটি 2025ৰ ঠাণ্ডা বৰ্ষত কৰি দিম, টেনশ্যন নল'ব আপোনালোকে, খালি ভিডিঅ'বিলাক চাই থাকিব। 10 নম্বৰ কুৱেশ্যনটো সুধিছে উপেন দাসে, দাদা তুমি মদ খোৱা নেকি বোলে? নাই ভাই, মই মদ চাধা বিড়ি চিগাৰেট গাঁজা এইবিলাক ওচৰতে নাযাওঁ আৰু নাখাওঁ এইবিলাক। আৰু এইবিলাক খালেতো জানেই আপোনালোকে দেহৰ কাৰণে ক্ষতিকাৰক, খাব নালাগে, স্বাস্থ্যৰ কাৰণে হানিকাৰক বেয়া বস্তু এইবিলাক খাব নালাগে। মানে আগৰ 2-3টা মান ভিডিঅ'ত কৈছোঁৱে চাগে এইবিলাক খোৱাটো ভাল নহয় বুলি, আৰু মই নিজেও নাখাওঁ, আপোনালোকেও নাখাব। আৰু 11 নম্বৰ কুৱেশ্যনটো সুধিছে পৰাগ নাথে,
দাদা তুমি কি কি গুটকা খোৱা বোলে নাই ভাই মই গুটকা চুটকা এইবিলাক নাখাওঁ দিয়ক আৰু এইবিলাকৰ ওচৰতে নাযাওঁ আৰু যদি ওচৰত কোনোবাই মিক্স কৰি থাকে মই মানে কি চেণ্টটোৱে শুঙিব নোৱাৰোঁ চেণ্টটো শুঙিলে মাথা চাথা কিবা হেন লাগি যায় সেইকাৰণে মই তাৰ ওচৰতো নাযাওঁ আৰু নাখাওঁ এইবিলাক ভাই তুমিও নাখাবা দেই 12 নম্বৰ কুৱেশ্যনটো সুধিছে পলাশ দাসে দাদা তোমাক ঘৰত মা দেউতাই কি বুলি মাতে মায়ে মোক ধন বুলি মাতে আৰু দেউতাই মোক দেউতা বুলিয়ে মাতা আছিল কিন্তু দেউতা এতিয়া যিহেতুকে নাই মায়ে মোক ধন বুলি মাতে নেক্সট কুৱেশ্যনটো সুধিছে ৰূপেন নামৰ ব্যক্তি এজনে তোমাৰ জিএফ কোন ক্লাছত পঢ়ে জিএফও গাইছ একে ছেকেণ্ড ইয়াৰতে পঢ়ে দিয়ক তাৰে পিছৰ কুৱেশ্যনটো হ'ল ভাই তোমাৰ আচল নামটো কি অৰ্ণৱ নাথে সুধিছে মোৰ নামটো শ্ৰী আকাশদ্বীপ কলিতা হয় যিটো চেনেলত আছে মোৰ নামটো তাৰে নেক্সট কুৱেশ্যনটো সুধিছে হিমাংশু নামৰ ব্যক্তি এজনে ভাই তুমি ইউটিউবৰ বাহিৰে আৰু কি কৰা ইউটিউবৰ বাহিৰে মই চব কামেই কৰোঁ গাইছ হাজিৰা কৰোঁ ঠিকা কৰোঁ গাখীৰ বেচোঁ কিবা কৰোঁ গাইছ যি কাম আছে চববিলাকে কৰিছোঁ আজিলৈকে খালি মই কাম কৰিবা নাই মিস্ত্ৰীৰ লগতো কাম কৰিছোঁ খালি কটামেন কামেই কৰিবা নাই কি কাম বা কৰা নাই মোৰ মনতে নাই গাইছ দিয়ক 15 নম্বৰ কুৱেশ্যনটো সুধিছে অলকেশ নামৰ ব্যক্তি এজনে ধন বুলি কৈছে ধন তুমি বাইক চলাব জানানে বোলে তাৰে নেক্সট মই বাইক চলাব নাজানো স্কুটিখন লাহে লাহে শিকি আছোঁ বাইকখনো পাৰিম কিন্তু পাছত এজন মানুহ লাগিব মই অকলে নোৱাৰোঁ মানে কি গিয়াৰ চিয়াৰ কেইটা কি আছে এইগিলান মনতে নাই গাইছ মই সেইকাৰণে যিহেতুকে আৰু শিকি আছোঁ লাহে লাহে শিকি আছোঁ যিহেতুকে আহাবাৰ ল'ব লাগিব এখেনাৰ গাইছ ঋষি নামৰ ল'ৰা এজনে সুধিছে ভাই তোমাক ভিডিঅ' বনোৱাৰ কাৰণে মায়ে কিবা কয় নেকি নাই গাইছ মোক ভিডিঅ' বনোৱাৰ কাৰণে মায়ে একোৱে নকয় সম্পূৰ্ণ দি দিছে মানে কি বা দি দিছে মনতে নাই সম্পূৰ্ণ মানে সেই দি দিছে কি বুলি কয় গাইছ যি বুলি কয় নহওক মোক ভিডিঅ' বনাবলৈ আদেশ দি দিছে মাই ভাৰ্গৱ নামৰ ল'ৰা এজনে সুধিছে ভাৰ্গৱক চিনিও পাওঁ মোৰ লগৰে হয় আৰু ভাৰ্গৱ নামৰ ল'ৰাজনে সুধিছে ভাই তুমি কি মোবাইল ব্যৱহাৰ কৰি আছা মই বৰ্তমান ইনফিনিক্স হট 9 ব্যৱহাৰ কৰি আছোঁ আৰু এটিৰে মানে কি কামবিলাক চলাই আছোঁ আৰু ভিডিঅ' চিডিঅ' কেতিয়াবা এটিৰেও বনাওঁ আৰু কেতিয়াবা দাদাহঁতৰ আইফোন এটা আছে আইফোনেৰেও বনাওঁ বা কেতিয়াবা OnePlus-এৰেও বনাওঁ যি পাং তাকে বনাই দিম গাইছ আজি দাদাহঁতেও নাই বা কিবাও নাই আজি মোৰ মোবাইলটো দিয়ে ভিডিঅ'টো বনাই দিছোঁ আৰু পিকচাৰবিলাক কেনেকুৱা আহিছে ভিডিঅ'ত কমেণ্ট কৰি কিনে ক'ব দে গাইছ আপোনালোকে ভিডিঅ'বিলাক চায় কিন্তু লাইক নকৰে বা কমেণ্ট নকৰে কিয় নকৰে মোক সেইটোও কমেণ্ট কৰি ক'ব মানে কি যদি কিবা বেয়া পাইছে তেতিয়াহ'লে আৰু অলপ মাফ কৰি দিব যদি ভিডিঅ'বিলাক বনোৱাত কিবা যদি ভুল হৈছে বা অলপ বেয়া হৈছে যদিও কমেণ্ট কৰি ক'ব ভুল হৈছে যদিও ক্ষমা কৰি দিব গাইছ মানে কি মই বেছি ডাঙৰ ল'ৰা নহয় না গাইছ মানে কি সৰু ল'ৰা সেইকাৰণে আৰু ক্ষমাবিলাক কৰি দিব আৰু দিয়ক সঞ্জীৱ নামৰ ব্যক্তি এজনে সুধিছে ভাই তুমি গাহৰি খোৱা নেকি হয় মই গাহৰি খাওঁ গাহৰি পাঠা মুৰ্গী ব্ৰইলাৰ যি আছে চব খাই দিম গাইছ সেয়ে খাই দিম গাইছ মাংস কিন্তু মাংসটো মোৰ বেছি প্ৰিয় নহয় প্ৰিয়ৰ ভিতৰত মাংস আছে মোৰ গাহৰিয়ে আছে প্ৰিয় গাহৰিটো খাই অলপ ভাল পাওঁ কিন্তু বেছি খাব নোৱাৰে না আৰু বেছি খাব নালাগে অলপ অসুখ কৰিব পাৰে সেইকাৰণে আৰু যিহেতুকে তেলীয় বস্তু সেইকাৰণে বেছি খাব নালাগে আৰু খালেও অলপ কাজিটেঙা বা নেমুৰ ৰস অলপ আটি কিনে খাব লাগে কাজিটেঙা আৰু নেমু বুলি কিয় কৈছোঁ জানেনে গাইছ কাজি মানে কি আমাৰ গাঁৱত কিছুমানে কাৰ্জি বুলি কয় কিছুমানে নেমু বুলি কয় কিছুমানে লেবু বুলি কয় সেইকাৰণে গাইছ দুটাই কৈ দিছোঁ দিয়ক যিটো হয় সেইটোৱে হ'ব আৰু না কি গাইছ আৰু ভুল হৈছে যদি ক্ষমা কৰি দিব দেই নাপাহৰিব মাত্ৰ ক্ষমা কৰিব লাগে 17 নম্বৰ ব্যক্তি এজনে সুধিছে দাদা বুলি কৈছে দাদা মানে মুঠছিকৈ সৰুৱে হ'ব চাগে দাদা আপুনি ইউটিউবৰ পৰা টকা পায় নেকি নাই গাইছ মই ইউটিউবৰ পৰা টকা নাপাওঁ আৰু গাইছ আশা নাই যিহেতুকে মই ভিডিঅ' চিডিঅ' নিদোৱে আৰু গাইছ ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ কিন্তু টাইমে হোৱা নাই না সময় দি মেকআপ কৰিব পৰা নাই আৰু গাইছ যিহেতুকে বৰষুণ আহিছে পূৰা একদম পথাৰৰ যিবিলাক ডবলা আছে না ডবলা বুলিও কৈছোঁ আপোনালোকৰ ভাষাত বা লিখিতত কি বা কয় নাজানো কিন্তু মই কথিততে কৈ দিছোঁ যিবিলাক ডবল আছে ডবলবিলাকত অলপ পানী ৰৈছে মাত্ৰ বেছি ৰোৱা নাই আৰু বৰষুণ লাগে 2-3 জাপৰমান বৰষুণ লাগে যেতিয়া ডবলবিলাক ৰ'ব তেতিয়া খেতিয়কসকলৰ অলপ ভাল হ'ব নহ'লে আৰু কিছুমানে বৰিং লগাব লাগিব কিছুমানে কিবা লগাব লাগিব গাইছ বহুত দিগদাৰ আছে কিন্তু বৰষুণটো লাগে ৰ'দ দিয়াত কৰি বৰষুণটো ভাল আৰু দিনকেইটা যেনেকৈ মানে কি বৰষুণ নোহোৱাকৈ পূৰা ঠাণ্ডা পৰি আছে এনেকৈ থকাটোৱে মই বেছি ভাল পাওঁ এই টিকা ফাটা ৰ'দ দিব নালাগে কিবা কৰিব নালাগে গাইছ যি ৰ'দ দেই না এই ৰ'দত পূৰা একদম গৰম হৈ যাব লাগিব বুলি কৈছোঁ মৰি যাব লাগিব মানুহ ফেনো নাই গাইছ মৰি যাব লাগিব ফেন চেন একোৱেই নাই আৰু ফেন চেন থাকলেও কি হ'ব লাইনটো নাথাকে এহে যায় লাইন অমুকত তাঁৰ ছিংছে অমুকত খুটা ভাংছে সেনে হৈ থাকে সেইকাৰণে গাইছ লাইনটোত কৰি মোৰ মতে এনেকৈ বতৰবিলাক কৰি থাকিব লাগে ডাৱৰীয়া কৰি থাকিব লাগে যেতিয়া মানে কি ৰাতি বৰষুণ দিয়ক দিনত অকণমান ৰ'দ দিয়ক বেছি ৰ'দ দিব নেকি ইমান
যি গৰম দিছে না কটি ফাটা ৰ'দ দিছে বুলি কৈছোঁ মৰি যাব লাগিব বাপা ঐ গাইছ আৰু গাইছ বেছি নাই কুৱেশ্যন এটা আছে আৰু সেই কুৱেশ্যনটো লৈ কিনে ভিডিঅ'টো সমাপ্ত কৰিম আৰু এই ভিডিঅ'টো মোটামুটি অহাকালি বা পৰহি পাই যাব আপোনালোকে টেনশ্যন নল'ব ভিডিঅ'টো চাব আৰু ইনষ্টাগ্ৰামতো মই ৰিলছ চিলছ দি থাকোঁ ভ্লগছ আকাশ বুলি আছে আৰু গাইছ সেইটো ফ'ল' কৰি দিব দিয়ক গাইছ এটা ভিডিঅ'টো লৈ কিনে ভিডিঅ'টো সমাপ্ত কৰোঁ নিপন নাথ নামৰ ব্যক্তি এজনে সুধিছে ভাই এদিন গুৱাহাটী ফুৰিব যাওঁ ব'লা যাম ভাই গুৱাহাটী মই গৰম বন্ধত গুৱাহাটী যাই আছোঁ গুৱাহাটীত অলপ ঘূৰিব লগা জেগা আজি চাব লগা তাতো ভিডিঅ' বনাম চাগে ভিডিঅ' বনালে আপোনালোকে দেখিব পাব আৰু আপুনি যদি যায় মোক কণ্টেক্ট কৰিব একেলগে যাম থেংক ইউ আৰু গাইছ ভিডিঅ'টো আজি এইখিনিয়ে আছিল যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু গাইছ জংঘলৰ মাজত আছোঁ দিয়ক কোনো নাই চাওক গাইছ কোনোৱে নাই আমাৰ বাৰীৰ পিছফাল হয় ইমান জংঘল হৈছে মানে সাপ চাপ আৰু গাইছ যি সাপ আহি থাকে না বা সাপ চাপ আহি থাকিলে মই কি বুলি কয় ফেনাল আনো কিন্তু ফেনাল যিটি ফেনালে কামত নিদিয়ে মই সিদিনা এটা ফেনাল আনিছিলোঁ কি বুলি কয় বেংগল বুলি আছে ফেনালটো বেংগল কোম্পানীৰ ফেনাল বাকী কোম্পানীৰ ফেনাল কটাও ভালে কিন্তু মই ইউজ কৰাটোৰ কথা কৈছোঁ মই বৰ্তমান ইউজ কৰি আছোঁ বেংগল কোম্পানীৰ ফেনাল আৰু বেংগল যিটো কোম্পানীৰ ফেনাল আছে না সেইটো মই এদিন দিছিলোঁ মাত্ৰ যি গন্ধ মোটামুটি 2 দিন 3 দিন গন্ধই আছে আৰু গাইছ মোটামুটি আপুনি যদি ইয়াতে দেই না 100 মিটাৰ নহয় মোটামুটি 10-20 মিটাৰমান দূৰকলৈকে যাব গন্ধটো চেণ্টটো যিটো চেণ্ট আৰু গাইছ ভিডিঅ'বিলাক কেনে পায় কৈ দিব আৰু লাইক এটা কৰি দিব লাইকটো কৰিলে মোৰ অলপ মন চন ভাল লাগে আৰু শ্বেয়াৰ কৰি দিব যাতে মই আগুৱাই যাব পাৰোঁ আৰু কমেণ্টটো কৰি কিনে কৈ দিব কেনেকুৱা হৈছে যদি ভাল হৈছে ভাল হোৱা বুলি ক'ব বেয়া হৈছে যদি বেয়া হোৱা বুলি ক'ব যদি বেয়া হৈছে আপোনালোকে যেতিয়া কমেণ্ট কৰি ক'ব না বোলো ভিডিঅ'টো অলপ বেয়া হৈছে বা কিবা হৈছে তেতিয়াহ'লে মই আৰু ইয়াত কৰি ভাল কৰিবলৈ চেষ্টা কৰিম হয়নে নহয় গাইছ যদি আপোনালোকে একোৱে নকয় বা কমেণ্টটো নিদিয়ে তেতিয়াহ'লে মোৰো মন চন অলপ বেয়া লাগিব বোলো ইমান কষ্ট কৰি ভিডিঅ'বিলাক বনাই আছোঁ কমেণ্ট নাহে লাইক নাহে ভিউজ নাই কিবা কয় তেনেকুৱাই আৰু গাইছ বেছি দীঘল নকৰোঁ আজি ভিডিঅ'টো আপোনালোকে চাই কিনে ঐশ্বৰ্য পাব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক বহুত বেছি ধন্যবাদ গাইছ থেংক ইউ বাই আৰু গাইছ এটা কথা কৈ দিছোঁ আৰু মোৰ মোটামুটি এসপ্তাহমান পিছত এটা মাৰ লগত প্ৰেংক ভিডিঅ' আহি আছে ধামাকা হ'ব প্ৰেংক ভিডিঅ'টো তাত বহুতো মানুহ থাকিব আৰু গাইছ ভিডিঅ'টো যিহেতুকে আহিব আপোনালোকক মই লিংকবিলাক শ্বেয়াৰ কৰি দি আছোঁ আপোনালোকে চাই থাকিব ফেচবুকতো লিংক যাব আৰু নেক্সট ইনষ্টাগ্ৰামতো যাব চব বাকী যাব আৰু সেয়াই গাইছ ছাবস্ক্ৰাইবটো কৰি দিব থেংক ইউ আজিলৈ বাই গাইছ